পৰম শ্ৰদ্ধাৰ উপবিষ্ট বাপ আৰু আই সমস্ত আমি আমন্ত্ৰণ জনাই আনিছিলোঁ ভট্টাচাৰ্য শ্ৰীমান চন্দ্ৰ পাতৰা আৰু আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ লগৰ ৰাজবাজনাক দুয়োজনকে আসন অলংকৃত কৰিব দিয়াত দুয়োজনে আসন অলংকৃত কৰিছে। আমি এতিয়া দুজন সাধুকে আমাৰ সমাজৰ ফালৰ পৰা এখনি বস্ত্ৰৰে ভকতৈ বস্ত্ৰৰে আদৰিবলৈ আগবাঢ়িছে। আমি পোনপ্ৰথমতে ভট্টাচাৰ্য বাপজনাক আদৰণি জনাব পশ্চিমা সমিতিৰ সভাপতি শ্ৰী নিৰ্মল বৰদলৈ বাপজনাক। আমন্ত্ৰণ কৰি অনাৰ আলোচক বাজনাৰ মান্যবৰ শ্ৰী লগৰ ৰাজবাজনক আদৰ জনাব এখনি ভক্তি বস্ত্ৰৰে পশ্চিমা সমিতিৰ সম্পাদক শ্ৰীমান ৰাজু দেৰজা বাজনে। লগতে আমাৰ ৰাজবাজনাৰ লগত যিজন আপোনাৰ সফৰ প্ৰাৰ্থী আহিছে তেখেতকো আমি এখনি ভকতি বস্ত্ৰৰে আদৰি আগবাঢ়িছোঁ। তেওঁৰ নাম হৈছে টংকেশ্বৰ দাস বাপ। টংকেশ্বৰ দাস বাপক আদৰিব সহৰ সম্পাদক লাকি বাজনা। গোবিন্দ পাঠ থাকি আৰম্ভ কৰিব কাৰণে খান কৃষ্ণ
আমি আসনখন বহিলোঁ বুলি ইয়াৰ এইটোও নহয় যে আপোনালোকে একো নাজানে আমি চব জানো। ভগৱানৰ কথা ক'বলৈ, কৃষ্ণৰ কথা ক'বলৈ এটা হেঁপাহ আছে কাৰণে কৈছোঁ বা ক'বলৈ আহিছোঁ। ইয়াৰ এইটো নহয় বা আমি নাভাবোঁ যে আপোনালোকে একো নাজানে। আপোনালোকে জনাখিনি আমি পুনৰাবৃত্তি কৰিবৰ কাৰণে মনত পেলাই আকৌ এবাৰ স্মৰণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ মাত্ৰ। যদি মোৰ কিবা ভুল ক্ষতি হয় ক্ষমা কৰি দিব। তেনেকুৱা আৰু বিধৱতে পণ্ডিত নহয়, আগতেই কৈছোঁ আপোনালোকক। এই আমাৰ কাহিনীটো কি ওলাইছে? তৃতীয় স্কন্ধ দেৱহূতি নামটো আপোনালোকে শুনি আছে বাৰে বাৰে কদম্বৰ। আচলতে ভাগৱত যিবিলাক মানুহ শুনিব লাগে আমাৰ গোটেই মানুহখিনি বয়সে কৰোঁ। এয়া এখন বিয়া হৈ গৈছে। অলপ আগতে আইনা চাইনা দিছে, বহুত মানুহ তাতে খাইছে, আমাৰ গাঁৱত যিবিলাক নিয়ম কানুন তাতো কৰিছে। এখন বিয়া কেনেকৈ হ'ব লাগে, এইবিলাকৰ বিয়া কেনেকৈ হৈছিল, যাৰ কাৰণে ভগৱানক জন্ম দিব পাৰিছে। এই কথাবিলাক আমাক প্ৰতিপন্ন দিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱে কৌশল কৰি এইবিলাক ইয়াত সন্নিৱিষ্ট কৰি তুলিছে। বিয়া মানুহৰ কেনেকৈ হয়? কদম্ব ঋষি আৰু দেৱহূতি, চেংগু মনুৰ তিনিগৰাকী ছোৱালী, মাক শতৰূপা, আকুতি প্ৰসূতি দেৱহূতি। আজি আমাৰ সমাজ প্ৰেক্ষাপটত ল'ৰা ছোৱালীবিলাক যেনেকৈ এইবিলাকত আগবাঢ়িছে, এইবিলাক অধ্যয়নৰ যোগেদি কি বুজাইছে? একো আগবাঢ়িব নালাগে। আপুনি আপোনাৰ কৰ্ম কৰি যাওক, ভগৱানে মিলাই দিব আপোনাক। এই পদটোত আপোনালোকে কি কৈছে দেখিছে? যেতিখনে মহাসতী প্ৰতিকৈ স্মৰিলা মাত্ৰ তেতিখনে দেখিলন্ত আছে, জড়িত আছে প্ৰজাপতি তাতে স্ত্ৰী গণসমে আপুনি আচন্ত স্বামীক আছে। চকু মেলাৰ লগে লগে তেওঁ দেখিছে স্বামীৰ লগতে বহি আছে। আৰু ধেৰ বিয়া আপোনালোকে নাম শুনিছে। কাক কেনেকৈ আদৰিব লাগে, কাক কেনেকৈ স্বামী বৰণ কৰিব লাগে, ভগৱানে আগতেই চব ক্লিয়াৰ কৰি থৈ দিছে। আপুনি মই নাহোঁতেই আমাৰ মায়ে গাখীৰ ফিটিং কৰি থৈছে, মই জন্ম হৈ আহি খাবলৈ পাম। গতিকে কাৰ ক'ত কি আছে এইটো ভগৱানে চব দায়িত্ব লৈছে। আমাৰ মানুহে এনেই হেমাটো খাই ঘূৰি ফুৰে। সেইগৰাকী ৰজা ভীষ্মকৰ জীয়েক। ইমান ডাঙৰ ডাঙৰ ৰজা মহাৰাজা বহি থকাৰ পিছতো সকলো মাগনা পিন্ধাই দিব পাৰিলে হয়। কাৰ কথা কৈছোঁ গম পাইছে যে ৰুক্মিণীৰ কথা কৈছোঁ। ককায়েক ৰুক্মবী, ককায়েকে বিয়া দিয়ে বন্ধু কিছুমানৰ লগত, আৰু এওঁ সাধনা কৰি আছে ভগৱানক পাবলৈ। এই যে কপিল দেৱহূতি, কদম্ব দেৱহূতি, কদম দেৱ ঋষি এবাৰে অহা নাই। ইয়াতে আপোনালোকৰ নাম পাইছোঁ, ইয়াৰ আগত হৈ গৈছে যুদ্ধ এখন। হৈ গৈছে নেকি যুদ্ধ? বাপসকল হিৰণ্যকশিপু আৰু ভগৱানৰ বৰাহৰ ওপৰত কাজিয়া হৈ গৈছে, যুদ্ধ হৈ গৈছে। মালিক আৰু চাকৰৰ লগত কাজিয়া হৈ গৈছে, অলপ আগত হৈ গৈছে। মালিকে চাকৰৰ যুদ্ধ। চাকৰ কোন? জয় বিজয় আছে তাৰ ওপৰত। তেওঁলোক নামি আহি পেলাই ইয়াতে আকৌ যুদ্ধ কৰিছে, ভগৱানক লীলাবিলাক প্ৰকট কৰি দেখুৱাইছে। গতিকে আপুনি মই মিছাই কিছুমান মায়াৰ বলত কৰি কাম কৰিব। ভগৱানৰ ওচৰত বিশ্বাস ৰাখক, ভগৱানে সমস্ত কামনা বাসনা পূৰণ কৰিব।